হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰু আমাৰ যিবিলাক নেকি KVK ধেমাজি যিবিলাক নেকি এক্টিভিটি হৈ আছে তাৰে মই ফিল্ডত আহিছিলোঁ আৰু আহোঁতে সেই আমাৰ এজন দাদাৰ ওচৰত সোমাইছোঁ আজি। আৰু তেখেতে বড়ো খেতি কৰিছে, বহুত সুন্দৰভাৱে কৰিছে আৰু তেখেতৰ পথাৰতে মই গৈ আছোঁ আৰু আমি চাবলৈ আহিছোঁ তেখেতৰ যিটো নেকি ড্ৰেইনেজ ছিষ্টেম বা তেখেতৰ ইৰিগেশ্যন ছিষ্টেম বহুত ভালকৈ কৰিছে তেখেতে। আৰু তাৰমানে পানী তেখেতে বহুত তাৰমানে যিখিনি তেখেতৰ দৰকাৰ হয় সেইখিনি তেখেতে ইয়াত ইউজ কৰিছে পানী। বহুত সুন্দৰভাৱে কৰিছে বিকজ অফ আৰু এটা অসুবিধা আছে তেখেতৰ পানীখিনি আপোনালোক দেখিবলৈ পাইছেনে? এই পানীখিনি ইয়াত আইৰণ বহুত আছে, সেইকাৰণে আইৰণ টক্সি হোৱা এটা বহুত সম্ভাৱনা থাকি যায়। সেইটো কাৰণে পানী দিওঁতেও অকণমান খিয়াল ৰাখিব লাগে। আৰু আজি ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে শেষলৈ চাব আৰু ধানৰ যিমান অসুখ বিসুখ আছে গোটেইখিনি মই কৈ দিম আফটাৰ ডেট। ফাৰ্ষ্ট মই এই ভিডিঅ'টো এইটো কাৰণেই কৰিছোঁ, যিটো নেকি তেখেতৰ ফিল্ডত আহিছোঁ বা তেখেতৰ পথাৰত আহিছোঁ আৰু তেখেতৰ পথাৰত আহি পেলাই মই যিখিনি ক'ম আজি আৰু সেইটো কাৰণে কৰিছোঁ মই। চাব আপোনালোকে শেষলৈ, স্কিপ নকৰিব। আৰু KVK ধেমাজি ফিল্ড ভিজিটত মই আহি আছোঁ। থেংক ইউ, চাই থাকিব, স্কিপ নকৰিব। অকল মই আজি আপোনালোকক যিটো নেকি ষ্টেমবৰা বুলি কয়, যিটো নেকি আমাৰ মেইন পোক হয় আমাৰ ধানৰ, মজা খোৱা পোক বুলি কয় অসমীয়াত। আৰু এই পোকটো হ'লে আমাৰ গোটেই ধানৰ গছজোপা শেষ কৰি দিয়ে আৰু তাৰ যিটো নেকি উৎপাদন হ'বলগীয়া যিটো নেকি ইল পাবলগীয়া আছিলে আমি সেইটো একেবাৰে নাপাওঁ। আমাৰ তাৰমানে বহুত অনিষ্ট কৰি দিয়ে। এইটো মেইন পোক হয় আমাৰ ধানৰ। তাৰমানে এইটো যদি হৈ যায় আমাৰ উৎপাদনটো একেবাৰে হ্ৰাস হৈ যায়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, এইটোতো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। আৰু ইয়াৰ লক্ষণবোৰ এনেকুৱা হৈছে, আমাৰ যিবিলাক নেকি আক্ৰমণ কৰা ধানৰ গেৰ ধৰাৰ আগত, তাৰমানে গেৰ ধৰিবলৈ যেতিয়া হয় তাৰ আগত তাৰমানে হোৱা দেখা যায়। আৰু আমি সাধাৰণতে আপোনালোকেতো গম পায়, আমি যে চাকি দিওঁ পথাৰত, কেতিয়া দিওঁ? আমি গেৰ ধৰাৰ সময়তে চাকিখন দিওঁ বা আমাৰ পথাৰত, খেতি পথাৰত কিয় দিওঁ? এই পোকৰ পৰা বা এনেবিলাক তাৰমানে পোক পৰুৱাৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে আমাৰ অতীজত আমাৰ দেউতা ককা দেউতাহঁতে চাকি দিয়া পথাৰটো তাৰমানে সেই পথাৰটো ষ্টাৰ্ট কৰিছিলে। আৰু সেই পথাৰটো এইটো কাৰণেই কৰিছিলে, এই যিবিলাক খেতি পথাৰৰ অনিষ্টকাৰী কীট পতংগৰ পৰা ৰক্ষা পাবৰ কাৰণে। আৰু আমিও এই সাধাৰণতে যিবিলাক লক্ষণ দেখা গৈছে আমাৰ গেৰ ধৰাৰ আগত, আৰু কি হয় আমাৰ পোখাবোৰৰ যিটো নেকি কেন্দ্ৰীয় অংশটো আমাৰ গুৰিতে শুকাই যায় আৰু এনেকৈ টানি দিলে উঘল খাই যায়গৈ। অকণমান টানি দিলে তাৰমানে উঘল খাই যায়, অলপ ৰঙা পৰি যোৱা নিচিনা হয়। আপোনালোকে এতিয়াই গম পাব যে আপোনালোকৰ ধানৰ গুৰিত এই পোকটো আছে। তাৰমানে সেইটো এটা বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। আৰু এটা কথা, এই পোকটো যদি থাকি যায় কি হ'ব? ধানবিলাক ওপৰত এনেকুৱাকৈ ধান লাগিব, কিন্তু ধানবিলাক পতান হ'ব আৰু আপোনালোকৰ উৎপাদনটো একেবাৰে হ্ৰাস হৈ যাব। তাৰ কাৰণে আমি এতিয়া নিৰাময় কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব লাগিব? আমাৰ কিছুমান থলুৱা ব্যৱস্থাও আছে আৰু কিছুমান আমাৰ যি নেকি কেমিকেল আমি ইউজ কৰিব লাগিব। আৰু এইবিলাকৰ বিষয়ে মই কৈ দিছোঁ, আপোনালোকে শুনি লওক ভালদৰে। আৰু মই স্ক্ৰীণত দি দিম, আপোনালোকে স্ক্ৰীণত চাই পেলাই স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। চাই থাকক, থেংক ইউ। আৰু এই পোকটো নহ'বৰ কাৰণে আমি এইটো কৰিব লাগিব, আমাৰ যিবিলাক নেকি চিডলিং কঠীয়াবিলাকৰ পাতবিলাক সদায় কাটি ৰুব লাগে। যিবিলাক নেকি পাত বহুত বাঢ়ি থাকে সেইবিলাক পাতে চাতে কেতিয়াও ৰোপণ কৰিব নালাগে, পাতবিলাক কাটি ল'ব লাগে আমি। আৰু এটা কথা কওঁ, আপোনালোকে জানে চাগে যিটো নেকি টাইকো কাৰ্ড বুলি কয়, টাইকো কাৰ্ড বুলি এখন কাৰ্ড পায়। তাত কিছুমান আমাৰ যিবিলাক নেকি লাগতিয়াল অনুজীৱ কিছুমান থাকে আৰু সেইবিলাকৰ কাৰ্ডটো য'ত নেকি 1 হেক্টৰ মাটিত আমাৰ কিমান লাগে? 7,000 তাৰমানে কণী থকা আপোনালোকে কাৰ্ডখন লৈ ল'ব। কাৰ্ডখন সৰুকৈ কাটি পেলাই কেনেদৰে ইনষ্টল কৰিব লাগে মোৰ চেনেলত দিয়া আছে, মই আপোনালোকৰ লিংকটো দি দিম ডেছক্ৰিপশ্যনত, চাব পাৰিব কেনেদৰে আমি তাৰমানে সেইবিলাক ইনষ্টল কৰিব লাগে। আৰু সেইবিলাক চাই ল'ব আপোনালোকে। আৰু সপ্তাহত 4 বা 5 বাৰ এনেকুৱাকৈ আমি সেইবিলাক তাৰমানে আমাৰ গৈ পেলাই আমাৰ পাতত লগাব লাগে। একচুৱেলি পাতত কেনেকৈ লগাব লাগে, যিফালে নেকি পাতটো অলপমান ছাঁ পৰি থাকে তাতে গৈ পেলাই আমি ষ্টেপলাৰ লৈ পেলাই ষ্টেপলাৰ মাৰি পাতত লগাই দিব লাগে। আফটাৰ ডেট কণীবিলাক ৰ'দ পালে তাৰমানে অলপ গৰম পালে কি হ'ব, ফাটি পেলাই তাৰপৰা যিবিলাক নেকি পলুবিলাক ওলাই গৰি পেলাই তাৰমানে তাৰ যিবিলাক পোক আছে সেইবিলাকক খাই পেলাই তাৰমানে সিহঁতে। সেইটো কাৰণে এই টাইকো কাৰ্ডটো আমি তাৰমানে ইউজ কৰিব লাগে ইয়াত। যি নেকি ষ্টেমবেৰৰ যিটো নেকি পোক আছে, মজা খোৱা পোক বুলি কয়, এই পোকটো তাৰমানে খাবৰ কাৰণে বা এই পোকটোৰ পৰা আমি বাচিবৰ কাৰণে টাইকো কাৰ্ডটো এটা বহুত ইম্পৰ্টেণ্ট হয়, আমি এইটো ইউজ কৰিব লাগে ইয়াত। আৰু 3 নম্বৰতে হৈছে আমাৰ মূল পথাৰত আমি পোহৰ বা ৰাতি যদি আমি লাইট লগাব পাৰোঁ, যিটো নেকি লাইট লগা ফেৰামন ট্ৰেপ এটা থাকে, সেইটো যদি লগাব পাৰোঁ বহুত ভাল হয়। তাৰমানে নিশাহে এই
পোকটোৱে তাৰমানে বেছি আক্ৰমণ কৰে সেইটো কাৰণে আমাৰ যদি পথাৰত আপুনি লাইটৰ আমি যদি এটা হেৰি পায় তাৰমানে আমাৰ যিটো নেকি আমাৰ ফেৰামন ট্ৰেপ বুলি কয় লাইট লগাই এটা পায় সেইটো যদি আপোনালোকে ইনষ্টল কৰিব পাৰে বহুত ভাল আৰু ডে টাইমত কি হয় আৰু এটা ফেৰামন আমাৰ ট্ৰেপ বুলি কয় আৰু সেই ট্ৰেপটো চাবৰ কাৰণে মোৰ এই চেনেলতে তাৰ আছে ভিডিঅ' মই আপোনালোকৰ লিংকটো দি দিম মোৰ তাৰ ডেছক্ৰিপশ্যন বক্সত চাই ল'ব কেনেদৰে আমি ফেৰামন ট্ৰেপবিলাক ইউজ কৰোঁ এই যিবিলাক নেকি আমাৰ এই যিটো নেকি ষ্টেমবোৰৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে আপোনালোকে চাব পাৰিব চাই ল'ব আৰু মই স্ক্ৰীনত দি দিম আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু 4 নম্বৰতে হৈ গৈছে আপোনালোকৰ যিবিলাক নেকি ধানৰ খেতি কৰিলে এইবছৰ যেনিবা আপোনালোকে দৰৱ মাৰিলে বা কিবা কিবি কৰিলে তেও তাৰমানে আপোনালোকৰ গুৰিত থাকি যায় তাৰমানে একচুৱেলি এই পোকটো আৰু সেই পোকটোৰ পৰা ৰক্ষা পাবৰ কাৰণে কি কৰিব লাগিব নৰাবিলাক গুৰিতে কাটি পেলাই আপোনালোকে জ্বলাই দিব লাগিব তাৰপিছত আপোনালোকৰ নেক্সট ইয়েৰ তাৰমানে যিটো নেকি হোৱা চান্সটো তাৰমানে আপোনালোকে একেবাৰে কমি যাব আৰু তেনেদৰে আপোনালোকে নৰাবিলাক কাটি দিব য'ত নেকি আক্ৰান্ত ফিল্ডবিলাক আছে তাত তেনেকৈ কৰিব আৰু ইয়াৰ যি নেকি আমাৰ যিটো নেকি কেমিকেল পঠা হয় আৰু কেমিকেল দি এনেদৰে আমি তাৰমানে ইয়াৰ পৰা বাচিব পাৰোঁ সেইটো কৰিবলৈ গ'লে কি কৰিব লাগিব আগে কোৱাৰ দৰে আগৰ ভিডিঅ'টো কৈছিলোঁ মই পাৰ্ট 1 ভিডিঅ'ত যিটো নেকি আমাৰ যিটো নেকি কাৰ্টাপ আমাৰ হাইড্ৰক্লৰাইড বুলি কয় আৰু সেই কাৰ্টাপ হাইড্ৰক্লৰাইডটো আমাৰ 0.75 গ্ৰামটো আমাৰ 1 গ্ৰাম পাৰ লিটাৰ ৱাটাৰ দি পেলাই আমি স্প্ৰে কৰিব লাগিব আৰু এবিঘা মাটিত 3টা স্প্ৰে কৰিব লাগিব আৰু সেইদৰে কৰিলে আপোনালোকে ভাল ফল পাব আৰু নহ'লে কি কৰিব লাগিব যিটো নেকি আমাৰ একচুৱেলি চাবলৈ গ'লে বহুত কেমিকেল আছে আৰু এটা কৈ দিছোঁ আপোনালোকৰ যিটো নেকি ফ্ল'ৰবেণ্ডি-এমাইড বুলি আছে সেইটো আপোনালোকে স্প্ৰে কৰিব পাৰে আৰু নহ'লে কি কৰিব লাগিব আপোনালোকৰ যিটো নেকি আমাৰ থাইঅমিথক্সিন বুলি কয় সেইটো স্প্ৰে কৰিব পাৰে আৰু সেইটো হৈছে 10 গ্ৰাম পাৰ আমাৰ 15 লিটাৰ টেংকত দি পেলাই 3টা স্প্ৰে কৰি দিলে পাৰ বিঘাত আপোনালোকে তাৰ পৰা ৰক্ষা পাব আৰু এবাৰ যদি নহয় আফটাৰ 7 ডেজ আকৌ এবাৰ স্প্ৰে কৰিব তেতিয়া আপোনালোকে সুফল পাব আৰু আপোনালোকে ভাল ফল পালেহে আপোনালোকৰ ধানখিনি ভাল হ'ব নহ'লে কি হ'ব ধানৰ উৎপাদনটো একেবাৰে কমি যাব একেবাৰে হ্ৰাস হৈ যাব তাৰমানে ধান ওপৰত হোৱা দেখিব কিন্তু পতা নহ'ব তাৰমানে ডেটছ ৱাই আপোনালোকে সদায় এই সুৰক্ষিত যিবিলাক নি পথা সেইবিলাক আপোনাৰ চাইণ্টিফিক যিবিলাক নি পথা সেইবিলাক আপোনালোকে অৱলম্বন কৰিব আৰু এই ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ